নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিম আমাৰ শৰীৰৰ ওপৰত তিয়হৰ বহুল ব্যৱহাৰ। আমি সকলোৱে জানো যে তিয়হ আমাৰ সৌন্দৰ্য চৰ্চাৰ কাৰণে উপকাৰী হয়, কিন্তু এনে নহয়। এটা সুস্থ সবল শৰীৰৰ কাৰণে তিয়হ বৰ উপকাৰী। গৱেষকসকলে কৈছে যে নিয়মিত ডায়েট কৰা সকলে তেওঁলোকৰ ডায়েটত যদি তিয়হ ৰাখিব পাৰে তেন্তে এটা মুক্ত জীৱন কটাব পাৰে। কাৰণ তিয়হে আমাৰ শৰীৰৰ কৰ্মদক্ষতা বৃদ্ধি কৰে। তিয়হ সাধাৰণতে গ্ৰীষ্মকালীন ফল যদিও ইয়াক 12 মাহেই পোৱা যায়। বৰ্তমান বহাগমহীয়া হৈছে তিয়হৰ ছিজন। এই সময়খিনিত আমাৰ বা আপোনালোকৰ বাৰীতো তিয়হৰ খেতি কৰে আৰু ইতিমধ্যে তিয়হ লাগিবলৈ আৰম্ভ হৈছে। তিয়হক আমি কেইবা প্ৰকাৰেও খাব পাৰোঁ। বাকলিৰ সৈতে কাটি নাইবা বাকলি গুচাই মিহিকৈ কাটি নিমখ জলকীয়া লগাই কেঁচাইও খাব পাৰোঁ। এনেকৈ কাটি ভাতৰ লগত খালেও তৃপ্তি পোৱা যায়। যিহেতু তিয়হত প্ৰচুৰ পৰিমাণে প্ৰায় 86% মান পানী থাকে, সেয়েহে গৰমৰ দিনত যদি তিয়হ খাওঁ তেন্তে পিয়াহ দূৰ হয় আৰু দেহেও সতেজতা লাভ কৰে। তিয়হত প্ৰচুৰ পৰিমাণে পোৱা যায় ভিটামিন কে, B5, কপাৰ, আইৰণ আৰু ফছফৰাছ। আমাৰ ছাল ধুনীয়া কৰে। তাৰোপৰি কিডনীত পাথৰ, ৰক্তচাপ, ডায়েবেটিছ আৰু শৰীৰ নিয়ন্ত্ৰণত তিয়হ ব্যৱহাৰ কৰোঁ। তিয়হ হৈছে এনে এবিধ উপাদান যি আমাৰ পেশীসমূহ দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰে, হাড় মজবুত কৰে, ছাল উন্নত কৰে আৰু তিয়হত থাকে কম পৰিমাণৰ কেলৰি। আৰু তিয়হ হৈছে এন্টি অক্সিডেণ্টেৰে ভৰিপূৰ্ণ এক পাচলি বা ফলজাতীয় দ্ৰব্য। তিয়হে আমাৰ মগজুৰ বিভিন্ন দিশসমূহ সতেজ কৰি ৰাখে, শৰীৰৰ হানিকাৰক পদাৰ্থ নিষ্কাশন কৰে। তাৰোপৰি তিয়হে হজম শক্তি বঢ়োৱাতো সহায় কৰে। তিয়হৰ আন এটা উপকাৰিতা হৈছে তিয়হে আমাৰ কলেষ্ট্ৰল কমোৱাত সহায় কৰে, আমাৰ শৰীৰৰ উত্তাপ কমায়, চুলিৰ বৃদ্ধিত সহায় কৰে। আমাৰ তেজত থকা ক্ষাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এই তিয়হে। লগতে হাড়ৰ গাঁঠি উন্নত কৰে আৰু ৰ'দত ক'লা পৰাৰ পৰা ৰক্ষা কৰে। পেশীৰ বিষ উপশম কৰে। তিয়হত থকা পুষ্টি উপাদানবোৰে আমাৰ দেহক ভালেখিনি পুষ্টি যোগান ধৰে। ইয়াৰ প্ৰায় 100 গ্ৰাম খাদ্য উপযোগী অংশত পোৱা যায় প্ৰ'টিন 0.5 গ্ৰাম আৰু কাৰ্বহাইড্ৰেট 2.4 গ্ৰাম। ইয়াৰ পুষ্টি উপাদানবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে ই মূলতঃ খনিজ লৱণৰ উৎকৃষ্ট ভাণ্ডাৰ। হাড় গঠনত লগা কেলচিয়াম, মেগনেছিয়ামৰ দৰে উপাদান, হৃদযন্ত্ৰৰ সবলীকৰণত লগা উপাদান এই তিয়হতেই পোৱা যায়। তিয়হৰ ৰসে বা তিয়হে আমাৰ গাৰ ছালখন একেবাৰে নিৰ্মল কৰি ৰখাত ভূমিকা গ্ৰহণ কৰে। তিয়হৰ ৰস যদি দৈ আৰু নেমুৰ ৰসৰ লগত মিহলাই আমাৰ গালত মাছাজ কৰোঁ বা আমি গালখন ধুই পৰিষ্কাৰ কৰোঁ তেন্তে আমাৰ লেতেৰা তথা ৰ'দত পোৰা ছাল পৰিষ্কাৰ হয়, কিয়নো ছালৰ জ্বলন প্ৰতিহত কৰিব পৰা ক্ষমতা এই তিয়হতেই পোৱা যায়। তিয়হৰ এটা অন্যতম উপকাৰিতা হৈছে যদি কেতিয়াবা কীট-পতংগ বা কীটাণুজাতীয় বস্তুৱে আমাৰ শৰীৰত এটেক কৰিলে বা আমাৰ গালত কামুৰিলে বা আমাৰ শৰীৰৰ যিকোনো অংশত কামুৰিলে তিয়হৰ চকলৰ প্ৰলেপ দিলে সেই বিষ নাইকিয়া হয়। যদি ডেইলি এটা কুমলীয়া তিয়হ আপোনালোকে চোবাই খাব পাৰে তেন্তে শৰীৰৰ বিভিন্ন ৰোগ নাইকিয়া হয়, কিয়নো এটা তিয়হে বা তিয়হৰ চকলে বিকৃত হোৱা পাথৰ ভাঙি পাচাবৰ সৈতে বাহিৰ কৰোৱাত সহায় কৰে। আৰু ইয়াত থকা কেৰটিন অইলে আমাৰ কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।